কওকচোন দেখা গৈছে ফেচবুকত ভিডিঅ' এটা দিছে যে ৰেল গেটৰ এটা মুখ বন্ধ এটা মুখ খোলা আছিলে আপোনালোকে এতিয়া সোমাই গৈছে কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে বুলি সিদিনা দেওবাৰ আছিলে আমাৰ তেনেকুৱাকৈ আমি গ'লোঁ গৈ পেলাই আমাৰ এফালে খোলা হ'লে আমি সোমাই গ'লোঁ আৰু আমাক কোনো গেটমেন বা ৰেলৰ কোনো বাধা দিয়া নাই গৈ পেলাই যেতিয়া আমি গৈ সোমাইছোঁ ৰেলখন আহি তাৰপিছত আমি ইফালে ৰৈ গ'লোঁ ইফালে ৰৈ গ'লোঁ আৰু ধৰিব নোৱাৰি পালোঁ মানে কিন্তু কাৰ গাফিলতিৰ কাৰণে এনেধৰণে এইটো নিশ্চয়কৈ ৰেল বিভাগৰ গাফিলতি হ'ব কাৰণ যদি এফালে তেওঁলোকৰ যি মেৰামতিও কৰি আছে তেতিয়া এফালে তেওঁলোকে অন্ততঃ মানুহ ৰাখিব লাগিছিলে বাধা দিব লাগিছিল বা তেওঁলোকে ৰঙা কাপোৰ লগাব লাগিছিল তেতিয়া আমি নিশ্চয়কৈ নগ'লোঁ হয় বুজাই দিছে কথা সেইটো সজাই আপোনাৰ 2 নম্বৰ মানে আপোনালোকে যেতিয়া ক্ৰছ কৰিলে তেতিয়া কি ট্ৰেইন আহি আছিলে নেকি হয় ট্ৰেইন যেতিয়া আমি জাষ্ট সোমাই গ'লোঁ আমি এটা যেতিয়া গেট খোলা আছিলে আমি এতিয়া সোমাই গ'লোঁ দেখিছোঁ ট্ৰেইন আহি আছে মানে এটা মুখ খোলা আছিলে এটা মুখ বন্ধ মানে এটা মুখ খোলা থকাৰ কাৰণে আপোনালোকে হয় আৰু এইটো মানে আছিলে এইটো ইনক্লাইন আছিলতো আমি দেখা নাপাওঁ কিন্তু তলৰ পৰা ওপৰত দেখা নাপাওঁ যদি আমি ধৰি লওক সিফালে যদি গেট বন্ধ থাকিলে আমি নোসোমালোঁ হয় গেট বন্ধ আমি নোসোমালোঁ কিন্তু দেখিছোঁ সিফালে দেখা নাপাওঁ গতিকে আমি ৰেল গেট খোলা আছে নোসোমালোঁ কিন্তু পিছত সৌভাগ্যক্ৰমে ৰখা হয় সৌভাগ্যমতো মোৰ মানে পৰিয়ালো আছিলে বাচ্চা এটা আছিলে মোৰ মিছেছ আছিলে হয় আপোনালোকে গাড়ীত আছিলে হয় আমি গাড়ী